একদম চিম্পলকৈ বনাইছোঁ দুপৰীয়াৰ সাজটো। মাছৰ কিবা কিবি বনালোঁ, মানে ফিছ থালিয়ে হৈ গ'ল আল্টিমেটলি। আহক কেনেকৈ বনালোঁ আপোনালোকক মই দেখুৱাওঁ। প্ৰথমতে বনালোঁ চেংমৰা শাকৰ ভাজি। চেংমৰা শাক ইউৰিক এচিডৰ কাৰণে খুব ভাল বুলি কয়। আমি কেতিয়াবা দালিত এডাল দুডাল কাটি দিও খাওঁ দালিৰ লগত, আৰু লগতে কেতিয়াবা এনেকৈ ভাজি বনাইও খোৱা হয়। এফালে মাছ ভাজি আছোঁ আৰু এফালে বইল কৰিছোঁ টেঙেচি টেঙা। মাছখিনি যিহেতু জোলেই বনাম, গতিকে মাছখিনি আধা ভাজা কৰি ল'লোঁ। এখন পাতলকৈ আলুৰ জোল বনাম। তেলত অকণমান জিৰা ফুটাই লৈছিলোঁ, তাৰপিছত আলুখিনি দিছোঁ, অকণমান নিমখ আৰু হালধি দিছোঁ আন্দাজমতে, তাৰপিছত পানী দিছোঁ। পানীখিনি উতলোতে মাছখিনি দি দিছোঁ আৰু লাষ্টত কাটিছোঁ ধনিয়া আৰু এটা জলকীয়া। আৰু বনাম মাছৰ কণীৰ বৰ। মাছৰ কণীৰ বৰ বনাম টেঙাৰ লগত, টেঙেচি টেঙাৰ লগত। মাছৰ কণীৰ বৰ বনাওঁতে বেচন দিছোঁ, জলকীয়া, নিমখ আৰু পিঁয়াজ কাটি দিছোঁ, আৰু এই ঠাণ্ডা হোৱাৰ পিছত টেঙেচি টেঙাখিনি চেপি ল'লোঁ আৰু বৰখিনি ভাজি আছোঁ। তাৰপিছত টেঙেচি টেঙাৰ পানীখিনিৰ লগত অকণমান পিঠাগুড়িও দি লৈছোঁ। মিঠাতেলত অকণমান সৰিয়হ ফুটাই ল'ম, তাৰপিছত টেঙেচি টেঙাৰ পানীখিনি দি দিম, নিমখ আৰু হালধি দিম, লাষ্টত এটা জলকীয়া কাটি দিম, আৰু এইখিনি উতলি থাকোঁতে দি দিম বৰখিনি, ভাজি থোৱা মাছৰ কণীৰ বৰখিনি। গৰমৰ দিনকেইটাত টেঙাৰ জোল এখন হ'লে ভাতৰ লগত খাবলৈ খুব ভালেই লাগে, আৰু টেঙেচি টেঙাও খুব ভাল হয় আমাৰ শৰীৰৰ কাৰণে। টেঙেচি টেঙাটো আমাৰ ইমিউনিটি ষ্ট্ৰং কৰে বুলিও কয়। আৰু একেবাৰে লাষ্টত বনাবলৈ লৈছোঁ মাছৰ পেটুৰ ভাজিখন। মাছৰ পেটুৰ ভাজি বনাম বেঙেনাৰে। প্ৰথমতে মাছৰ পেটুখিনি তেলত আধা ভাজি লৈছোঁ। তাৰপিছত মই বেঙেনা, অকণমান নহৰু আৰু এটা জলকীয়া দি কেনে একেলগে ফ্ৰাই কৰিছোঁ। লগতে দিছোঁ নিমখ আৰু হালধি। অকণমান টাইম ফ্ৰাই কৰাৰ পিছত এইখিনি ৰেডি হৈ গ'ল। এতিয়া থালখন ধুনীয়াকৈ সজাই লৈছোঁ আৰু আমি একেলগে গোটেইকেইজনে খাম। আজিলৈ ইমানেই, আকৌ লগ পাম নেক্সট ভিডিঅ'ত। বাই।